নমস্কাৰ। আজি ৰাতিপুৱা অলপ কিবা দেখুৱাম। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি চাহ খাই আছোঁ। ঐ কেমেৰামেন চাহটো খাই লোৱাগে যোৱা। মই চাহ খাই লৈছোঁ। এয়া কাণে কাণে কিবা কৈছে, ককাৰ কাণত কিবা কৈছে। লাঠি লাঠি ইয়াৰ কাৰণে এটা আনিবি, দুটা আনিবি, ইয়াত মোক লাঠি আনিবি দেই। এয়া বিচাৰি আছে। আমাৰ ডাঙৰ নাতি এতিয়া পাপৰ ফ্ৰাই কৰিব। পাপৰ ফ্ৰাই কৰিব এতিয়া। ককা গুচি গৈছে, বাই বাই দিছে, কামত গৈছে। আকৌ উঠাই দিছে, পেলাইও দিছে, আকৌ উঠাই দিছে। পাপৰ ফ্ৰাই ইমান ভাল পায়, এতিয়া আকৌ পাপৰ ফ্ৰাই কৰিছে, আকৌ খাব ডাঙৰ নাতিয়ে। মোৰ ডাঙৰ নাতি হয়, এইটো সৰু দুটা। বিছনাত উঠিব এতিয়া, সেইটো কাৰণে জোতা খুলি দিছে। ডাঙৰ মাইনা সৰু মাইনা জোতা খুলি দিছে। হাতটো ধৰি থাক বুলি কৈছে। হাতটো ধৰি থাকিলে কেনেকৈ হ'ব? তলত খুলিব পৰা নাই, এতিয়া ওপৰত বহাই লৈছে। কৈছে কি ওপৰত এতিয়া বহাই জোতা খুলিছে। খুলি দিছে, চা খুলিব পাৰিছে, দেখিছ? চাহ বনাইছে আকৌ এতিয়া নাতিয়ে, চাহ খাব। শুই আছিলে, আমি যেতিয়া চাহ খাইছোঁ তেতিয়া শুই আছিলে। এতিয়া শুই উঠি আহি আকৌ চাহ বনাইছে, এতিয়া খাব। কি লৈছে কি চাব গৈছে দুটা দে।